আজি মই শিৱসাগৰ যাবলৈ ওলাইছো ৰাতি যাবলৈ ওলাইছো কিন্তু বৰ্তমান বাৰিষা বতৰ কিন্তু আমি যাবলৈ ওলাইছো কিয় আগৰ পৰাই প্লেনিং কৰা আছিল আজি তাৰিখটো গতিকে প্লেন কৰা আছে যেতুকে আজি যাওঁ তেনেকৈ আমি পাঁচজন যাম মানে বেগটো ৰেডি কৰি লৈছো আৰু বেগটো ৰেডি কৰাৰ লগতে আৰু মোৰ মিনি টৰ্চ যেটো আছে এইটো এটা লৈছো অলপ বেয়া হৈছে বাৰু তথাপি অলপ লগাই দিলে জ্বলে তেনেকৈ এই চাই লওক যেতুকে নাইটৰ কথা গতিকে এইটো লৈ গলে অলপ কামত আহিব বুলি ভাবি আৰু আমাৰ যেটো ওলাহুমা ৰাস্তা আছে সেইটো মানে ৰাস্তাটো মানে পানী জমা হৈছে এতিয়া লং পেন মিলি যাবলৈ অলপমান দিগদাৰ হয় গতিকে হাফ পেন স্পৰ্টিং আৰু চেন্ডেল পিনে ওলাইছো আৰু আপোনালোকে চাওক আৰু জোতা চাই লওক আপোনালোকে জোতা লৈছো থহত জোতা এনেকৈ লম এতিয়া ভলাৰ দোকানত আহিছো ভলাৰ দোকানৰ পৰা মই চেণ্টাৰ ফেস লৈ লম মানে মই চেণ্টাৰ ফেস যেতুকে ভাল পাম গতিকে চেণ্টাৰ ফেস লৈ লম গাড়ীত লাগিবতো যেতুকে দোকানী বাৰু দোকানী ভলাই বাৰু কেমেৰা মাৰিছে বাৰু মই বস্তা চেণ্টাৰ ফেস লৈ লওঁ আপোনালোকে খাইবা কেনেকুৱা পাই চেণ্টাৰ ফেস মই অৱশ্যে সবাই থাকো দে চেণ্টাৰ ফেসটো সেইভাবে চেণ্টাৰ ফেসটো মই লৈ লওঁ মই দুটা ঘৰত আহি হে ৰৈ ঢাকান ধুনিয়া 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 তোমাৰ আছো আছো ভালে আছো আছো আৰু এটা মিডল ডাক লবা লাগিল মিডল দা আৰু আমি আছো বক লবা আছে বাৰু এতিয়া আমি বাটো রাত হই যাওনে বড়ি হাত খিলাম মিডল দা কেনেকুৱা আকৌ মজা 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 মানে গৈ আছো আৰু এতিয়া আছে আৰু এজন তাক লৈ কেনে আৰু আমি মানে বড়ি হাতেৰে ওলাম কি কলাম গৰসু কলাম না গৰসু কলাম তেনেকে মাৰি আছো এইটো পাৰফিউম অলপ মাৰি দিছে আৰু পাৰফিউমটো এতিয়া আমি তেলটো ভৰাই লৈছো এই দীপৰ বিলৰ ইয়াতে কিৰুলা কিমানো ভৰালি তাত এতিয়া আমি গৈ আছো বাৰু তেনেকে এতিয়া আৰু সিধা গৈ থাকিলে হ'ল আৰু মানে আৰু গৰসুকৰ ব্ৰিজখন পালো এতিয়া আমি এতিয়া এনেকে ওলাম এনেকে ব্ৰিজ কিন্তু বনাইছে আৰু দেই টাকাক চাহ নাই আৰু মিডল দা নাই নাই টাকাক চাহ নাই আৰু না এতিয়া আমি জৰাবাদ পাৰ হৈ ৰৈ অলপ লাল চাহৰ জুতি লৈছো যেতুকে ৰাতিৰ কথা লাল চাহে বেষ্ট লগতে বিস্কুট আপোনালোকৰ খাইনে এনেকৈ ৰঙা চাহ দুটা টোল গেটতো টেক্স দিলোৱে মানে ৰাস্তা বেয়া হৈছে কিছু যেতুকে আমি টেক্স দি আছো চৰকাৰক গতিকে ৰাস্তাৰ কাম অতি সোনকালে কৰিব লাগে নে কি কওঁ আমি দুল্লা একদম তাকেতো আমি টেক্স দি আছো গতিকে ৰাস্তাটো সেই ৰকমত ভাল হ'লে ভাল হয় ইয়াতে এবাৰ ৰ'লো লোকেশ্যনটো ধুনীয়া লাগিছে মানে আৰু এতিয়া পেচাব লাগিছে যিহেতুকেতো কৰিব লাগিব আৰু সকলোৰে লাগে চাওক ইয়াতে আৰু এইবিলাক কিবা পাতিছে শিবিৰে পাতিছে নাই কিবা পানীৰ কাৰণে মানে চাওকচোন আপোনালোকে এয়া কিবা পাতিছে মানে এইবিলাক আছে এইবিলাক এয়া আমি কাজিৰঙা সোমাইছিলো চাওকচোন মূহৰ জাক এটা চাওকচোন এইটো জাক এটা মূহৰ জাক এটা ৰাস্তাত চাওক ইয়াতে দেখোন চাইড নিদিয়ে এতিয়া ইয়াতে চাইড নহয় দেখোন গাড়ী যাম চাওক এই জন্তু ওলাইছে চাগে আগত এটা মূহৰ জাক এটা আপোনালোকক দেখালো আমাৰ গাড়ীৰ আগতে পৰিছিলে আৰু এয়া আমাৰ গাড়ী চাগে হাতী ওলাইছে চাগে এই চাওকচোন আপোনালোকে কিমান গাড়ী চাই লওক এইবিলাক গাড়ী আছে এই আন্ধাৰৰ কাৰণে বেছি হেৰি নহয় বাৰু এই চাওক গাড়ী আমিও তেনেকৈ ৰৈছোঁ আৰু মৃদুল দা মোৰ জাকটো দেখি মানে ফিল্ডটো কেনেকুৱা মজা লাগছে ৰাতিৰ ভিউ আজি আপোনালোকক আমি ৰাতিৰ ভিউ মানে দেখাইছোঁ আৰু ৰাতিৰ জন্তু দেখাম আৰু যদি গাড়ীৰ আগত পৰে যদি আপোনালোকক নিশ্চয় দেখাম জন্তু চাওঁতে এতিয়া পোহৰে হৈ গ'ল চাই লওক আপোনালোক কেইটা বাজিল 4:15 হৈ গ'ল এতিয়া কি দিব আকৌ কেতিয়া পাওঁ বহুত লেটি হ'ল চলক চাৰি পাঁচ এজনে চিপছ খাই আছে পুৰা কি কৰিব আৰু গাড়ীৰ ভিতৰত এই হৰিণা আছিল
এই কেমেৰাত নাহিল দেই এইবিলাক জন্তুৰ কাৰণে কেমেৰা লগাই থৈছে চাওকচোন এইবিলাক কেমেৰা যদি খেলি মেলি কৰে আৰু ফাইন কাটি দিব এইবিলাক পুৰা চুপাৰবিলাক আহি আছে চুপাৰবিলাক এইটো চাইডৰ পৰা চাই লওক বাকী আছিল এইবিলাকো গাড়ী জন্তুৰ কাৰণে এনেকৈ আহি থাকোঁতে কেইজনমান ফৰেষ্টাৰ লগ পালোঁ কম বয়সৰ আমাৰ বয়সৰে হ'ব চাগে চাওকচোন তেওঁলোকে টাটা দিলে তেনেকৈ আৰু এটা ধুনীয়া ভিউ এটা পালোঁ সেই কেমেৰা কৰি থৈ দিছিলোঁ আপোনালোকৰ বাবে চাওক ভিউটো মানে দেখিবলৈ ইমানেই ধুনীয়া লগা চাই লওক আপোনালোকেও এয়া চাহপাতৰ বাগানবিলাক বৰ্তমান সৰু হৈ আছে এয়া চাহপাতৰ বাগান বাৰিষা কালত চাহপাতৰ বাগান গড় দেখিছোঁ এতিয়া গড় এই গড় আছে ইয়াতে খাই আছে কিবা জাক এটা পকন্দা এই হৰিণো আছে লগতে ন হৰিণ আছে লগতে না তাতেতো হৰিণ আছে ইয়াতো আছে পকন্দা গড় এই হৰিণ এইবিলাক আছে আৰু হৰিণ আছে মাজে মাজে এইবিলাক জেগাত পানী কম আছে সেইকাৰণে ইয়াতে আহিছে কাজিৰঙা নেশ্যনেল পাৰ্কো পাৰ হ'লোঁ কিন্তু পাৰ হ'লে কি হ'ব এতিয়া কেইটা বাজিল আপোনাৰ 6টা বাজিল মিডুলা কেতিয়া যাই পাম এনেকৈ লাহে মানে জন্তুৰ কাৰণে গাড়ী স্পীড দিয়া নাই এই মানে আপোনালোকক মই দেখাই আছোঁ এইবিলাকতো দেখিছে এই চাই লওক এই গাড়ীৰ স্পীড কাজিৰঙা এই জাতীয় অৰ্কিড উদ্যান দেখিছে আপোনালোকে এইখন পাৰ হ'লোঁ কাজিৰঙা এতিয়া বৰষুণত ভিজি চাওকচোন একেবাৰে বৰষুণ বোকাখাটত ৰৈছোঁ বোকাখাটত চাই লওঁ কি খাব পাৰোঁ পৰঠা পাওঁনে নাপাওঁ চাই লওঁ দেখাই আছোঁ বাৰু এয়া আমি পৰঠা পাই গ'লোঁ চাই লওঁ পৰঠা বোকাখাটৰ পৰঠা লগতে আলুৰ চব্জি অলপ বেলেগ টাইপৰ মানে আৰু পৰঠাৰ লগতে আমাৰ তাত হ'লে ঘুগুনি পাই তেওঁলোকৰ চব্জি চাওক তেনেকৈ আৰু এতিয়া দেৰগাং পাই চাওকচোন বৰষুণ আমাৰ তাত ফোন কৰিলোঁ ঘৰত কিন্তু আমাৰ তাত বৰষুণ নাই কিন্তু ইয়াতে চাওক বৰষুণ দবা পিটা বৰষুণ বুলি যে কয় ইয়াত দবা পিটা বৰষুণ আহি থাকোঁতে এখন দলং এখন পাইছোঁ চাওকচোন যোৰহাটত ইমান ধুনীয়া এখন দলং এখন আছে আমাৰ গুৱাহাটীতো ভৰলু দলংখনৰ দৰে দেখিবলৈ প্ৰায় মানে কিবা নামটো দলংখনৰ আপোনালোক যদি কোনোবা যোৰহাটৰ আছে কমেণ্ট এটা কৰি জনাবচোন ভাল লাগিছে দলংখন দেখি কি কৰা মাইনাছ চাই লওক দিখনৈ আমি পাইছোঁ মানে আৰু দিখনৈ এতিয়া এইটো ৰাস্তাৰে অহা যোৱা কৰিছোঁ বাৰু দিখনৈ হয়নে কিন্তু আজি ইয়াতে ৰ'লোঁ ৰৈ চাইছোঁ বাৰু দিখনৈতো আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ চাওক আপোনালোকে দেখিছে বাৰু যদি কথা নাই বাৰু এইটো হৈছে দিখনৈ আমি দিখনৈ গানটোতো আমি শুনিছোঁ আমি আহি পালোঁ বাৰু ৰুম এটা লৈছোঁ এনেকৈ আমি 5জনে একেলগে থাকিম আৰু নেকি আমি অলপ ৰেষ্ট ল'ম আৰু এতিয়া গা পা ধুব লাগিল বাৰু ভিডিঅ'টো এইটো ইয়াতে সমাপ্ত কৰিছোঁ বাৰু আপোনালোকে চাই থাকক আৰু নেক্সট ভিডিঅ' পাই যাব